মাঘেটা কেন্দ্ৰীয় নামঘৰত শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ উদযাপন সমিতিৰ সংবাদমেল। মাঘেটা মহকুমা নামঘৰসমূহৰ সৌজন্যত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 575তম জন্মোৎসৱ ভাগি উদযাপন কৰাৰ সন্দৰ্ভত আজি উদযাপন সমিতিয়ে এক সংবাদমেল যোগে অৱগত কৰে। এই বৰ্ষত জন্মোৎসৱ ভাগি মাঘেটা নিউ কলনীস্থিত বৰনামঘৰত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে বুলি উদযাপন সমিতিয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। আজি আমন্ত্ৰিত বিভিন্ন চেনেলৰ সংবাদদাতাসকলক আমি আমাৰ সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি আপোনালোকক আমন্ত্ৰণ কৰি অনা উদ্দেশ্য আৰু লক্ষ্য কথাখিনি আমাৰ প্ৰৱৰ্তন সমিতিৰ সভাপতিদেৱে আপোনালোকৰ আগলৈ আগবঢ়াব আৰু গোটেই উদ্দেশ্য লক্ষ্যৰ ওপৰত আপোনালোকে যাতে আমাৰ এই অনুষ্ঠানটি সুচাৰুৰূপে হৈ যোৱাত সহায় সহযোগ আগবঢ়াব বুলি আমি সভাপতিদেৱক বাকীখিনি আগবঢ়াবলৈ অনুৰোধ জনাওঁ। কৃষ্ণ জয় গুৰু শংকৰ। আপোনালোকে সমূহে ইয়াত আহি উপস্থিত হোৱাৰ বাবে অশেষ ধন্যবাদ। আপোনালোকে ইতিমধ্যে গম পাইছে যে মাৰ্ঘেৰিটাৰ মহকুমাৰ নামঘৰসমূহৰ সৌজন্যত অষ্টবিংশ শতিতম শ্ৰীমন্ত শংকৰদেৱৰ 575তম সংখ্যক জন্ম উৎসৱ ভাগি এই মাৰ্ঘেৰিটাৰ সাংস্কৃতিক সমন্বয় ক্ষেত্ৰৰ বৰনামঘৰৰ নিউ কলনীত অহা ইংৰাজী 24, 25, 26 আৰু 27 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। সেই উদ্দেশ্যে এইটো যাতে বহল ভিত্তিত প্ৰচাৰ হয়, সমূহ মাৰ্ঘেৰিটাৰ পৰা আৰম্ভ কৰি গোটেই অসমত যাতে এই বস্তুটো বহলভাৱে প্ৰচাৰ হয় যে এই মাৰ্ঘেৰিটাৰ আপুনি আজি 28 নম্বৰ বছৰ আমি সমূহ মাৰ্ঘেৰিটা ভিত্তিত মানে 100ৰ ওপৰত আমাৰ নামঘৰ ইয়াত সন্মিলিত হৈ এই কৰ্মভাগী আমি সকলোৱে ইয়াত উদযাপন কৰোঁ। তো সেইভাৱেই এইবাৰ আমাৰ এই সাংস্কৃতিক সমন্বয় ক্ষেত্ৰত বৰনামঘৰত এইবাৰ অনুষ্ঠিত কৰা হৈছে। এই অনুষ্ঠিত কৰাৰ কাৰণে 25 ছেপ্টেম্বৰ, 26 ছেপ্টেম্বৰ, 27 আৰু 28 তাৰিখলৈকে আছে ন? 27 তাৰিখলৈকে আমাৰ আছে একচুৱেলি। এতিয়া 25 ছেপ্টেম্বৰৰ পুৱা 10 বজাত ভাগৱত বৰ্মত ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰা আছে। শোভাযাত্ৰাৰ উদ্বোধন কৰিব কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত ৰামেশ্বৰ তেলী ডাঙৰীয়াই। এই শোভাযাত্ৰাত সমূহ মাৰ্ঘেৰিটাৰ সমূহ নামঘৰক যিখিনি নামঘৰ আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে তেওঁলোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে অন্ততঃ প্ৰতিটো নামঘৰৰ পৰা 50জনকৈ সদস্য আহি এই সাংস্কৃতিক শোভাযাত্ৰাত তেওঁলোকে সাংস্কৃতিক নহয়, এইটো একচুৱেলি ধৰ্মীয় শোভাযাত্ৰাত যাতে তেখেতলোকে অংশগ্ৰহণ কৰে, সেইবাবে আমি তেখেতলোকক কাতৰভাৱে অনুৰোধ কৰিছোঁ। ইয়াৰ লগতেই সন্ধিয়া সেই 25 তাৰিখৰ দিনাখে সন্ধিয়া দিহানাম প্ৰতিযোগিতা মাৰ্ঘেৰিটা মহকুমাৰ ভিত্তিত হ'ব। এই মহকুমাৰ যিটো মাৰ্ঘেৰিটা মহকুমাৰ ভিত্তিত হ'ব তাৰ দিহানামসমূহৰ দলৰ মাজত থাকিব পুৰুষ, মহিলা, যুৱতী আৰু চেমনীয়া, এই 4টা শাখাত অনুষ্ঠিত হ'ব। ইয়াৰ লগতে 26 ছেপ্টেম্বৰৰ দিনা 8 আহিন সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা হ'ব। ইয়াত দুটা ভাগত বিভক্ত কৰা হৈছে, এটা হৈছে চেমনীয়া আৰু এটা উভয় শাখাত আপোনাৰ পুৰুষ আৰু মহিলা দুইজনেই থাকিব আৰু সেইটো উচ্চ শাখা বুলি কৈছোঁ। উচ্চ শাখাত আমাৰ পুৰস্কাৰ কৰা হ'ব। প্ৰথম পুৰস্কাৰ আছে 50,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ আছে আমাৰ 30,000 টকা। আৰু চেমনীয়াৰো সেই একেই পুৰুষ আৰু মহিলাৰ বাবেই হ'ব। চেমনীয়া পুৰুষ মহিলাৰ কাৰণে হ'ব চেমনীয়া। তাত আপোনাৰ প্ৰথম পুৰস্কাৰ থাকিব 30,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ থাকিব 20,000 টকা। সেই তেনেকৈ আপোনাৰ 27 ছেপ্টেম্বৰ 9 আহিন সন্ধিয়া আমন্ত্ৰিত ভাওনা প্ৰদৰ্শন হ'ব। ভাওনাখনৰ নাম হৈছে হিন্দুমণি পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ। দাতা হৈছে গোবিন্দ চেত্ৰী, বিশিষ্ট যুৱক ব্যৱসায়িক মাৰ্ঘেৰিটা। এই ভাওনাখনি নিমন্ত্ৰণ কৰি অনা হৈছে শিৱসাগৰৰ পৰা, মণিকাঞ্চন ভাওনা দলৰ শিৱসাগৰ আমগুৰি। ইয়াৰ লগতে মাৰ্ঘেৰিটাৰ সমূহ ৰাইজক এই অনুষ্ঠানভাগিত ওতঃপ্ৰোতভাৱে জড়িত হৈ যাতে সাফল্যমণ্ডিত কৰি তুলিব পাৰে তেওঁলোকৰ এই অনুষ্ঠানটো তেওঁলোকৰ হয়। তো সেইকাৰণে সাফল্যমণ্ডিত কৰে যেন সেইটো লৈ বিশেষভাৱে তেওঁলোকক নিমন্ত্ৰণ কৰা হৈছে। আৰু আপোনালোকৰো সহায় সহযোগিতা বহলভাৱে যাতে এইটো বস্তু প্ৰচাৰ হয়, এই অসম ভিত্তিত যি দিহানাম প্ৰতিযোগিতা পাতিবলৈ ওলাইছোঁ সেইটো যাতে বহলভাৱে প্ৰচাৰ কৰে, সেইটোৰ কাৰণে আপোনালোকক বিশেষভাৱে অনুৰোধ কৰিছোঁ। ধন্যবাদ। প্ৰতি বছৰ
এই গুৰুজনাৰ জন্ম উৎসৱ পালন কৰি ২৭টি পাৰ হৈ ২৮ নম্বৰত আমি সমন্বয় ক্ষেত্ৰ বৰনামঘৰ হিচাপে নিউ কলনীত এটি প্ৰাণকেন্দ্ৰ হিচাপে গোটেই মহকুমাটোৰ ভিতৰত এটা প্ৰাণকেন্দ্ৰ হিচাপে বৰনামঘৰ বুলি নামাকৰণেৰে আমি ইয়াত প্ৰতিষ্ঠা কৰা হৈছে। বিভিন্নজনৰ দান বৰঙণি সহায় সহযোগ পাই এই অনুষ্ঠানটো ইমানখিনিলৈকে আগবাঢ়ি গৈছে। গতিকে আমি আশা ৰাখিছোঁ যে গোটেই মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন গুণী মানে ব্যক্তি তথা ভকত বৈষ্ণৱসকল আই মাতৃসকল সকলোৱে দান বৰঙণিৰে নামঘৰটিৰ যিখিনি কৰ্ম এইখিনি কৰ্মখিনি আগবঢ়াই লোৱা হৈছে। আগন্তুক দিনত যাতে এই স্থায়ীডোখৰ বা এই অনুষ্ঠানটি স্থায়ীভাৱে মাৰ্ঘেৰিটাৰ মহকুমাৰ ভিতৰত জাকত জিলিকা হৈ থাকে তাৰ বাবে আমাৰ সমিতিৰ এটা হ'ল মূল লক্ষ্য আৰু উদ্দেশ্য। এই কেন্দ্ৰৰ দ্বাৰাই যেনেকৈ গুৱাহাটীত এটা গুৰুজনাৰ কলাক্ষেত্ৰ আছে, ঠিক আমি মাৰ্ঘেৰিটা মহকুমাত এটা কলাক্ষেত্ৰ হিচাপে ইয়াত সেইটো কাৰণে সমন্বয় ক্ষেত্ৰ নামাকৰণ কৰা হৈছে যে বিভিন্ন প্ৰশিক্ষণ আমাৰ গুৰুজনাৰ যি কলা যি সংস্কৃতি নাট ভাওনা গীত মাত আদি কৰি যিখিনি আমাৰ গুৰুজনাই অৱদান দি গৈছে সেই অৱদানখিনি যাতে আমি ইয়াৰ দ্বাৰাই প্ৰসাৰ আৰু প্ৰচাৰ কৰিব পাৰোঁ তাৰ বাবে আমাৰ কমিটিৰ এটা সিদ্ধান্ত হৈছে। তাৰ দ্বিতীয়তে আমি এইবাৰ শৰণ ভোজনৰ কাৰণে প্ৰতি বছৰে আমাৰ শৰণ ভোজনৰ ব্যৱস্থা থাকে আমাৰ উঠি অহা যুৱক যুৱতীসকলৰ বাবে। এইবাৰ আমি আপোনালোকে জানে হয়তো পাইছে যে আমাৰ গুৰুজনাৰ জন্মস্থান বট্টদুৱাৰ পৰা আমাৰ ধৰ্মীয় গুৰু আহিব টিকেন্দ্ৰজিৎ দেৱ গোস্বামী, তেখেতক আমন্ত্ৰণ কৰা হৈছে। তেখেতে দস্তুমত আমাক কথা দিছে আৰু তেখেতে আহি আমাৰ মাজত আমাৰ যুৱক যুৱতীসকলক যিবিলাক ভকত আছে তেওঁলোকৰ শৰণ আৰু ভজনৰ ব্যৱস্থা তেওঁৰ দ্বাৰাই কৰা হৈছে। গতিকে আমি সকলো যিসকলে শৰণ ভজন ল'ব বিচাৰে সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ যাতে আমি গুৰুজনাৰ জন্মস্থান বট্টদুৱাৰ পৰা আমন্ত্ৰণ কৰি অনা গুৰুজনাৰ যাতে আমাৰ পৰা যিখিনি আদৰ সাদৰ বা যিখিনি আমাৰ শ্ৰদ্ধা ভক্তি পাব লাগে ইয়াত যাতে আমাৰ সকলোৱে সহায় কৰিব। বিশেষকৈ আমি আপোনালোক সংবাদদাতাসকলকো অনুৰোধ জনাইছোঁ এই বিষয়ত যাতে আপোনালোকে দস্তুমত আমাক সহায় সহযোগ আগবঢ়াব। আৰু তেখেতে আমাৰ যিখন মূল 25 তাৰিখৰ দিনা ধৰ্মীয় সভা আছে সেই ধৰ্মীয় সভাখনত মুখ্য আলোচক হিচাপে তেখেতে অংশগ্ৰহণ কৰিব। গতিকে আমি ধৰ্মীয় আলোচনা সভাখনলৈ সকলোকে আমন্ত্ৰণ জনাইছোঁ। মানে প্ৰতিটো কাৰ্যসূচীত যাতে সকলোৱেই ওতঃপ্ৰোতভাৱে জড়িত হৈ বিশেষকৈ আমাৰ যুৱ বন্ধুসকল যুৱতীসকল এই অনুষ্ঠানটি অকল বয়োজ্যেষ্ঠসকলে জীয়াই ৰাখিব নোৱাৰিব। গতিকে আমাৰ যুৱ বন্ধুসকলক যাতে এই প্ৰাণকেন্দ্ৰ দি সকলোৱে সহায় সহযোগত যাতে এটা সুন্দৰভাৱে আমাৰ দেখিছোঁ আমাৰ অঞ্চলৰ ৰাইজে আজি ঢেকীয়াখোৱা বৰদোৱা বৰপেটা এইফালে ঢাপলি মেলে ধৰ্মীয় অনুষ্ঠান চাবৰ কাৰণে আমিও এনেকুৱা এটা অনুষ্ঠান ইয়াত কৰিব লাগে যাতে সেই ছাইডৰ ভকতসকল যাতে অতিথিসকল আমাৰ এই অঞ্চলত আহি তেওঁলোকৰ আমাৰ মাৰ্ঘেৰিটাত যে এটা অনুষ্ঠান আছে এই অনুষ্ঠানটো চাবৰ কাৰণে যাতে ভকত বৈষ্ণৱ আহিব পৰা ব্যৱস্থা আমি কৰিব লাগে। ইয়াকে কৈ মই মোৰ দুআষাৰ সামৰিছোঁ। সকলোকে পুনশ্চ প্ৰণাম জনাই কৃষ্ণ। কুমাৰটোৰ ভিতৰত জাকত জিলিকা কৰি আমি পাতিবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াৰ কাৰণে আমাৰ উঠি অহা প্ৰজন্ম যুৱক যুৱতীসকল আগবাঢ়ি আহিছে আৰু সকলোৱে সহায় সহযোগ কৰিছে। মই আশা কৰিছোঁ আপোনালোকৰ নিউজ চেনেলে যে এইভাগে প্ৰচাৰ কৰি আমাক উৎসাহ জনায় আৰু মই সদৌ মাৰ্ঘেৰিটা মহকুমাৰ ভকত বৈষ্ণৱ আই মাতৃসকলক অনুৰোধ জনাওঁ যে এই 4 দিনীয়া যি আমাৰ কাৰ্যসূচী এই কাৰ্যসূচী সকলোৱে ওতঃপ্ৰোত হিচাপে জড়িত হৈ আমাৰ এই কাৰ্যখিনি আগবঢ়াই নিবৰ কাৰণে আমাক সহযোগ কৰক আৰু লগতে আমাৰ যি ধৰ্মীয় শোভাযাত্ৰা আছে তাত সকলোৱে আহি অংশগ্ৰহণ কৰক। তাৰ কাৰণে আমাৰ এটি ব্যৱস্থা ৰখা হৈছে যে প্ৰথম দ্বিতীয় তৃতীয় পুৰস্কাৰ দিয়া হয়। গতিকে সকলো আহক সকলোৱে সহযোগ কৰক আৰু আমাৰ যিখিনি কাৰ্যসূচীখিনি আমাৰ সকলোৱে সুচাৰুৰূপে চলাই নিবৰ কাৰণে সকলোকে অনুৰোধ কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।